দৈনিক ট্ৰেণ্ডিঙলৈ পুনৰবাৰ সকলোকে স্বাগতম। লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ প্ৰথমটো খবৰ, 2024 নিৰ্বাচনত মোদী চৰকাৰৰ পৰাজয় নিশ্চিত। প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মন্তব্যই জোকাৰিছে দেশ। 2024 লোকসভা নিৰ্বাচনত মোদী চৰকাৰৰ পৰাজয় নিশ্চিত। প্ৰাক্তন জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ এই মন্তব্যই সকলো দেশ জোকাৰিছে। দেশৰ বিৰোধী দলসমূহক একেলগ হোৱাৰ আহ্বান। ভয় নকৰিব, সাহসেৰে আগবাঢ়ক। ইডি আৰু CBI-লৈ ভয় নাই, ভয় কৰাৰ প্ৰয়োজন নাই। 2024 নিৰ্বাচনৰ পিছত মোদীৰ বিৰুদ্ধে অনুসন্ধান চলাব এই ইডি আৰু CBI-য়ে। আজিৰ পৰৱৰ্তী খবৰ, ৰাজ্যৰ 21খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। জিলাত 21খন জিলাত ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাতৰ সতৰ্কবাণী। 21খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোন জিলাত হ'ব পাৰে প্ৰচণ্ড বৰষুণ চাৱা হওক। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, কামৰূপ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, ধেমাজি, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ। আজিৰ পৰৱৰ্তী খবৰ, সংখ্যালঘুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰে প্ৰস্তুত কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা। সমষ্টি পুনৰ নিৰ্ধাৰণে আনিব ধৰ্মীয় বিভাজন। ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ আৰু আইনী যুঁজৰ হুংকাৰ আমছুৰ। সংখ্যালঘুক নিঃশেষ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ পূৰ্ণ বিৰোধিতা আমছুৰ। খচৰাৰ বিৰুদ্ধে আইনী যুঁজ দিব আমছুৱে। ইতিমধ্যে আইনী যুঁজৰ বাবে গঠন কৰা হৈছে সমিতি। 5 লক্ষাধিক ব্যক্তিৰ সাক্ষ্য সাপেক্ষে বিৰোধিতা কৰা হ'ব এই খচৰাৰ। খচৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি গঢ়ি তোলা হ'ব প্ৰতিবাদ। দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়তো হ'ব এই প্ৰতিবাদ। আমছুৰ মতে এই খচৰাই বৃদ্ধি কৰিব সংঘাতৰ। সংখ্যালঘুক ৰাজনৈতিকভাৱে শেষ কৰাৰ লক্ষ্যৰেই প্ৰস্তুত কৰা হৈছে এই খচৰা। ধৰ্মীয় বিভাজন আনিব সমষ্টি পুনৰ নিৰ্ধাৰণে। সংবিধান আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ নীতি অনুসৰণ কৰা নাই এই খচৰাই। মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিৰ মতে নিৰ্ধাৰণ কৰা হৈছে সমষ্টি। মহানগৰীৰ হোটেল শেফিয়াৰত আমছুৰ ৰুদ্ধদ্বাৰ বৈঠক। বৈঠকত উপস্থিত থাকে বিভিন্ন ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি। আজিৰ পৰৱৰ্তী খবৰ, ৰাজ্যত নতুনকৈ 2000খন সুৰাৰ দোকানৰ প্ৰস্তাৱ। কেৱল ৰাজহ সংগ্ৰহৰ বাবেই বৰ্তমানৰ ৰাজ্য চৰকাৰে নতুনকৈ অসমত 2000খন সুৰাৰ দোকান খোলাৰ বাবে পৰিকল্পনা কৰাৰ কথা পোহৰলৈ আহিছে। আবকাৰী বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত ৰাজ্যত সুৰাৰ পৰা অহা ৰাজহৰ পৰিমাণ বৃদ্ধি পাইছে। সেইমতে 2020 পৰা 2021 বৰ্ষত 2031.33 কোটি টকা সুৰাৰ বিক্ৰী। ক্ৰমাৎ আবকাৰী ৰাজহ বৃদ্ধিত উৎসাহিত হৈছে ৰাজ্য চৰকাৰে। চলিত বৰ্ষত 2023-24 বিত্তীয় বৰ্ষটোত সুৰা বিক্ৰীৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ পৰিমাণ 3000 কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য লোৱা বুলিও বিভাগীয় সূত্ৰত প্ৰকাশ। ইফালে প্ৰতি বছৰে নতুন অনুজ্ঞাপত্ৰ প্ৰদানৰ ফলত
অসমত সম্প্ৰতি বৃদ্ধি পাইছে সুৰাৰ দোকান। কিন্তু ইমানৰ পিছতো কেৱল ৰাজহ আহৰণৰ প্ৰধান লক্ষ্য ৰূপে লৈ অসমত নতুনকৈ 2000খন দেশী সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ দিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ লোৱাটো উদ্বেগজনক বিষয়। এনে অৱস্থাত এতিয়া কৃষি প্ৰধান ৰাজ্যৰ খ্যাতি লাভ কৰা অসম সুৰা প্ৰধান ৰাজ্য হ'বলৈ লোৱাটো এটা আতংকৰ বিষয়। পৰৱৰ্তী খবৰ, শিক্ষকৰ মূৰৰ মাল শেষ হৈ গৈছে, ক্লাছলৈ কিয় যাব নোৱাৰাৰ কাৰণ দিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। প্ৰথমে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছিল শিক্ষকৰ মূৰৰ মাল শেষ হৈ গৈছে। ৰণোজ পেগুৰ কথাষাৰ চৌদিশে চৰ্চা হৈছিল। ক্লাছলৈ কিয় যাব নোৱাৰাৰ কাৰণ দিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কাৰণ কৈছিল যে শিক্ষকৰ মূৰৰ মাল শেষ হৈ গৈছিল। ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিষয়টো তীব্ৰ চৰ্চা হোৱাৰ পিছত কথাষাৰ প্ৰত্যাহাৰ কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। মাল শব্দটো সৌহাৰ্দ্যপূৰ্ণভাৱেই কৈছিল বুলিও ক'লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আজিৰ পৰৱৰ্তী খবৰ, ইজিপ্তৰ 1000 বছৰ পুৰণি মছজিদ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ। ইজিপ্তৰ মুছলমান সম্প্ৰদায়ৰ মাজত অভূতপূৰ্ণ সঁহাৰিও লাভ কৰা বুলি জানিব পৰা গৈছে। 1000 বছৰ পুৰণি ঐতিহাসিক মছজিদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইজিপ্তৰ অল হাকিম মছজিদ ভ্ৰমণক লৈ দেশজুৰি চৰ্চা। আমেৰিকাৰ পাছত এইবাৰ ইজিপ্তত প্ৰধানমন্ত্ৰী মোদীৰ যাদু। ইজিপ্তৰ সৰ্বোচ্চ ৰাজকীয় সন্মান অৰ্ডাৰ অৱ দ্য নীল লাভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰথমটো ইজিপ্ত ভ্ৰমণতে অল হাকিম মছজিদ পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰথম বিশ্বযুদ্ধত ইজিপ্তৰ হৈ যুঁজি মৃত্যুবৰণ কৰা ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ। ইজিপ্তৰ বোহৰা সম্প্ৰদায়ৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ। ৰাজকীয় সম্ভাষণেৰে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই ইজিপ্তৰ মুছলমান সম্প্ৰদায়ৰ লোকে। ইজিপ্তত থকা ভাৰতৰ প্ৰৱাসী মুছলমানসকলৰ সৈতেও বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। আৰৱীয় দেশসমূহৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সুসম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী